চুলি সৰা, চুলি পকা আৰু চুলিখিনি ধৰক শুকান হৈ যোৱাৰ মানে আমাৰ একদম প্ৰধান সমস্যা নহয়নে? এইখিনি নহ'বৰ কাৰণে মই এইখিনি লৈ লৈছোঁ। এজোপা হৈছে আমলখি গছ আৰু মানে আমলখি তাকে পৰি আছে নেকি মই চাই লৈছোঁ। এয়া মই এটা পাইছোঁ আমলখি আৰু এফালেও পৰি আছে নেকি এয়াও পাইছোঁ। ৩-৪টামান মই বুটলি ল'লোঁ। তাৰপিছতে এইখিনি ধুনীয়াকৈ একেলগতে মই লৈ লৈছোঁ। তাৰপিছতে আৰু জবা ফুলৰ কুঁহিপাত কেইটামানো কিন্তু লৈছোঁ দেই। আৰু এইজোপা হৈছে এল'ভেৰা গছ, কোমলীয়া কিন্তু একো কথা নাই, মই কাঁইটকেইটা এৰুৱাই ধুনীয়াকৈ কাটি ল'ম। তাৰপিছতে এইজোপা হৈছে জেতুকা গছ, জেতুকা গছৰ পাত কেইখিলামানো মই ছিঙি ল'ম আৰু ধুনীয়াকৈ এইখিনি একেলগতে ধুই মেলি মই চাফা কৰি তাৰপিছতে মই ইয়াতো দি দিম। এইজোপা গম পাইছে নহয় নয়নতৰা পাত আৰু ফুল, এইখিনিও মই ধুনীয়াকৈ ধুই মেলি ইয়াতে দি দিছোঁ আৰু লগতে দিছোঁ এটা পিঁয়াজ আৰু ধুনীয়াকৈ মই কাটি কুটি লৈ এইখিনি মই মিক্সাৰত দি দিম। তাৰপিছত ধুনীয়াকৈ এইখিনি হৈ যোৱাৰ পিছত মই ধুনীয়াকৈ চুলি গুৰিয়ে গুৰিয়ে ধুনীয়াকৈ মই লেপি দিম। তাৰপিছতে 2 ঘণ্টামান থৈ দিব লাগিব। তামোল খাই লৈছোঁ দেই, উঠটো দেখুৱাইছোঁ সেইকাৰণে ৰঙা হৈ আছে যে। এইফালে মই ধুনীয়াকৈ গুৰিয়ে গুৰিয়ে লগাই মেলি 2 ঘণ্টামান থৈ দিছোঁ। তাৰপিছতে ধুই পেলাম। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ঠিক আছে, আজিলৈ আহিছোঁ, পুনৰ এটি ভিডিঅ'ত আকৌ লগ পাম আপোনালোকক।